আপোনাৰ পৰীক্ষাৰ নম্বৰে আপোনাৰ ভাগ্য নিৰ্ণয় নকৰে আৰু ই আপোনাৰ ভৱিষ্যত কেনেকুৱা হ'ব সেইটোও নিৰ্ণয় নকৰে। আপুনি কিমান স্মাৰ্ট সেইটো কেতিয়াও স্কুল কলেজত পোৱা ফলাফলৰ দ্বাৰা জুখিব নোৱাৰি। কিন্তু আজিকালি আমাৰ সমাজত এজন ব্যক্তিৰ বুদ্ধি কেৱল পৰীক্ষাৰ নম্বৰৰ দ্বাৰাহে বিচাৰ কৰা হয়। যিজন অধিক শিক্ষিত হয় তেওঁক অধিক বুদ্ধিমান বুলি গণ্য কৰা হয়। এইটো সঁচা নহয় যে যদি ফলাফল ভাল হয় তেওঁ অতি বুদ্ধিমান আৰু যদি ফলাফল বেয়া হয় তেন্তে তেওঁ বুদ্ধিমান নহয়। তেওঁলোকে কৰা বহুতো কাম আছে যিয়ে দেখুৱাইছে যে তেওঁলোক প্ৰকৃততে কিমান বুদ্ধিমান। আহক জানি লওঁ বুদ্ধিমান মানুহৰ 6টা লক্ষণ কি। 1. এলাহ। বুদ্ধিমান মানুহে সদায় নিজৰ বুদ্ধি ব্যৱহাৰ কৰি জীৱনত আগুৱাই যাব বিচাৰে। শাৰীৰিক শক্তি বেছিকৈ ব্যৱহাৰ কৰিব নিবিচাৰে, গতিকে স্বাভাৱিকতে তেওঁলোক এলেহুৱা। 2. ৰাতি সাৰ পোৱাৰ অভ্যাস। বুদ্ধিমান মানুহৰ মগজু সদায় কিবা এটা কৰিবলৈ আগ্ৰহী হৈ থাকে। ৰাতি ইণ্টাৰনেটত নতুন কিবা এটা চাই বা নতুন কিবা এটা পঢ়ি সময় কটায়। ৰাতি সাৰ পাই কিতাপ পঢ়ি ভাল পায়। বিশ্বৰ বৃহৎ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে সকলোৰে এই অভ্যাস আছে। 3. অতিমাত্ৰা চিন্তা চৰ্চা। এটা অধ্যয়নত দেখা গৈছে যে অধিক বুদ্ধিমান মানুহে সকলো কথা অতিমাত্ৰা চিন্তা কৰাৰ প্ৰৱণতা থাকে, কাৰণ মগজু অতি সক্ৰিয় হৈ থাকে, আনতকৈ বৌদ্ধিকভাৱে আগবাঢ়ি থাকে। 4. ভ্ৰমণৰ প্ৰতি আগ্ৰহী। সমগ্ৰ পৃথিৱীখন অন্বেষণ কৰাৰ বাবে তেওঁলোকৰ বৰ হেঁপাহ থাকে, সেয়ে সময় পালে বাহিৰলৈ ওলাই যায়। পাহাৰৰ প্ৰতি বৰ আকৰ্ষিত। এনে এজন ব্যক্তিক দেখিলে তেতিয়া বুজিব যে সেই ব্যক্তিজন বৰ বুদ্ধিমান। 5. ভালকৈ ক'ব পৰা আৰু ভালকৈ লিখিব পৰা। বুদ্ধিমান মানুহে যিকোনো ব্যক্তিক যুক্তি আৰু যুক্তিৰ দ্বাৰা যিকোনো কথা বুজিবলৈ বাধ্য কৰাব পাৰে বা কিবা ভুল ক'লে বুদ্ধিমত্তাৰে চম্ভালিব পাৰে। 6. সুখী হৈ থকা। বুদ্ধিমান লোকসকলে সদায় সুখী হৈ থাকি ভাল পায়। সৰু সৰু সমস্যাই তেওঁলোকক আঘাত কৰিব নোৱাৰে। তেওঁলোক সদায় ৰসাল আৰু সৃষ্টিশীল হয়। আচাৰ্য চাণক্যই কৈছে যে যিবোৰ মানুহে নিজৰ সময় কেনে চলিছে, তেওঁৰ বন্ধুবৰ্গ কেনেধৰণৰ, তেওঁ বসবাস কৰা পৰিৱেশ কেনেকুৱা, তেওঁৰ আয় ব্যয় কেনে, তেওঁ কি কাম কৰিবৰ বাবে সমৰ্থবান, তেওঁ নিজৰ চৰিত্ৰক কেনেদৰে পৰিচালনা কৰিছে আদি কথাবোৰ চিন্তা পৰ্যালোচনা কৰে আৰু সেয়ে তেওঁলোক বুদ্ধিমান। বন্ধু-বান্ধৱীসকল, যদি মোৰ এই কথাখিনি শুনি ভাল লাগিছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।